थांनाय मोनायाव रेल लामायाव बम बेरफ्रुनाय जाथाय। कक्राझार आरो सालाकाथिनि गेजेराव थानाय रेल लामायाव बम बेरफ्रुनाय जाथाय। नोंथांमोना नुवाखैबा बे भिडिअनि गेजेरजों मिथिनो मोनगोन। भिडिअखौ जोबजासिम नायलांबानो जाबाय। আজি পুৱতে নিশা এটা সাসপেক্টেড ব্লাস্টৰ ঘটনা হৈছে। তো ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া, খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে। এতিয়া বৰ্তমান কেনেকৈ হ'ল, কোনে কৰিলে, কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব। ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে। ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনত চাই ল'ব কথা আছে। চ' এতিয়া বৰ্তমান সেইখিনিয়ে ক'ব পাৰিম মই। ইনভেষ্টিগেশ্যন চলি আছে, উই আৰ ট্ৰাইং। আমি কি হৈছে একজেক্টলি, কি কেনেকৈ হৈছিলে, কোন ইনভলভ আছে, কি কথা, এই গোটেইখিনি কথা আমি আফটাৰ ইনভেষ্টিগেশ্যন আমি ক'ব পাৰিম। সেইটো মই আপোনাক হয় বা নহয় বুলি মই এতিয়া ক'ব নোৱাৰোঁ। আমি যিখিনি দেখিছোঁ, যিখিনি বস্তু পাইছোঁ, সেই গোটেইখিনি চোৱা চিতা কৰি পৰীক্ষণ নিৰীক্ষণ কৰিহে আপোনালোকক মই এটা ডিটেইল কিবা ক'ব পাৰোঁ। ৰেল ট্ৰেকৰ অলপ ট্ৰেক হেৰি হৈছে, এটা অংশ ক্ল'জ টু 1 মিটাৰ ট্ৰেক হেৰি হৈছিলে, সেইখিনি অলৰেডি ৰিষ্ট'ৰ কৰা হৈছে। ট্ৰেইন ছাৰ্ভিচ অলপ সময়ৰ কাৰণে ব্যাহত হৈছিলে, এতিয়া আকৌ চলা আৰম্ভ হৈছে। চ' এতিয়ালৈকে আপোনাক সেইখিনি ক'ব পাৰিম। পিছত ইনভেষ্টিগেশ্যনৰ সেই বিষয়ে এতিয়া যিহেতু নাজানো, তো আন্দেশা কৰিতো লাভ নাই। স্যার, যাত্রীৰ নিৰাপত্তাৰ বাবে ৰেলপথসমূহ সঠিকভাৱে পৰ্যবেক্ষণ কৰা নহয় নেকি? ৰেলপথসমূহ ডেফিনেটলি প্ৰয়াস কৰা হয়। চ' এইটো ইয়াত গোটেইখিনি ইনভেষ্টিগেশ্যন পিছত ওলাব যে ইয়াত যদি কিবা লেপছ আছে কাৰোবাৰ, সেইখিনি কথাও ওলাব, বা কোনে কি কৰিছে সেইখিনি কৰা যাব। ৰেলতো কোনো ক্ষতিগ্ৰস্ত হোৱা নাই এতিয়ালৈকে আমি গম পোৱা নাই, আমি গম পোৱা একো হোৱা নাই। পিছত আমি জনাম দিয়ক ডিটেইলছত। ইনভেষ্টিগেশ্যনটো একদম প্ৰিলিমিনাৰী ষ্টেজত আছে। পিছত যেতিয়া কথা ওলাব আপোনালোকে গম পাই থাকিব। থেংক ইউ। ব্লাষ্ট আছে, কিন্তু ফৰেনচিক টিম আহি আছে, প্লাছ ইমান ফৰেনচিক চেম্পল ল'ব লাগে এইটো লোৱা হৈছে। কেইটামান লিড পোৱা হৈছে, এতিয়া তদন্ত আৰম্ভ হৈছে। টেকনিকেল আৰু হিউমেন দুটাই লিড পোৱা হৈছে। চ' নিশ্চয় যে যিবিলাক এনেকৈ কাম কৰিছে সেইবিলাকতো ধৰা পৰিব, কোনো কথা নাই। মই আহিছোঁ, মই চালোঁ, মোৰ আগত IG চাহাবে আহি পালে, SSP চাহাব তাতে আছিলে আগৰ পৰা, SSP আৰু GRP আছে, RPFৰ মানুহে আহি পাইছে, এতিয়া IG RPF আহি আছে। আমি চব মিটিং অলৰেডি কৰিছোঁ। আগত কেনেকৈ তদন্ত কৰিব লাগে, কি লাইনত যাব লাগে সেইটো বুজোৱা হৈছে। এতিয়া আমি ৱেইট কৰিম, তদন্তৰ ৰিজাল্টটো ওলাব। ধন্যবাদ।